এই অরাজকতা পৃথিবীর কোনো দেশত কোনো রাজ্যত এনেকুৱা অরাজকতা নাই যে চৰকাৰৰ শিক্ষা বিভাগে তাত স্কুল কৰিব, স্বাস্থ্য বিভাগে হস্পিটেল কৰিব, এইখন চৰকাৰৰ গৃহ বিভাগে এই চৰকাৰে বনাই দিয়া স্কুলবিলাক, এই চৰকাৰে বনাই দিয়া হস্পিটেলবিলাক উচ্ছেদ কৰিব, ভাঙি দিব। পৃথিৱীৰ কোনো দেশত কোনো ৰাজ্যত ভাৰতৰ এনেকুৱা অৰাজকতা নাই। এইখন অসমত এই অৰাজকতা কিয়? চৰকাৰী টকাৰ এই অপচয় কিয়? কিয় চৰকাৰে চৰকাৰী অনুষ্ঠান কিয় ভাঙিব? ইয়াৰ উত্তৰ কিন্তু লাগিব। এই সদুত্তৰ আমি সদনত বিচাৰিছো মাননীয় সভাপতি মহোদয়। এই লোকসকল ক'ত থাকিব, তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ জীয়াই থাকিব, এই কথাবিলাক চৰকাৰে কোনো বিবেচনা নকৰিলে। একমাত্ৰ চৰকাৰে তেওঁলোকক ভাল নাপায়, তেওঁলোকৰ প্ৰতি হিংসা আছে। হিংসামূলক এই কাৰণে তেওঁলোকক সদায় তেওঁলোকৰ মানৱাধিকাৰ উলংঘা কৰা হৈ আছে। 20-30 বছৰত বহুত হস্পিটেল তাত কৰা হৈছিল, স্কুল, অংগনবাদী কেন্দ্ৰ, পোষ্ট অফিচ এইবিলাক কৰা হ'ল। এই স্কুল ঘৰবিলাক ভাঙি উচ্ছেদ কৰা হ'ল। এই স্কুলবিলাক বেদখলকাৰীয়ে বনোৱা নাছিল, চৰকাৰে বনাইছিল স্কুলবিলাক। চৰকাৰে বনোৱা স্কুলবিলাক চৰকাৰে উচ্ছেদ কৰি দিছে। তাত কোটি কোটি টকা খৰচ হৈছিল। কিয় উচ্ছেদ কৰিছে? এতিয়া আমাৰ প্ৰশ্ন হ'ল, বন বিভাগে উত্তৰ দিব লাগিব। যদিহে বন বিভাগৰ ভূমিত চৰকাৰে স্কুল পাতিছিল অবৈধভাৱে, বন বিভাগে কিয় বাধা দিয়া নাছিল? কিয় আপত্তিবিহীন তেওঁলোকক কিয় তাত আপত্তি কৰা নাছিল যে আমাৰ ফৰেষ্টত আপোনালোকে স্কুল বনাব নোৱাৰিব? চৰকাৰে তাত কোটি কোটি টকা খৰচ কৰি ল'ৰা ছোৱালীৰ কাৰণে স্কুল বনালে, বন বিভাগে তেতিয়া একো নকৰে। এতিয়া মানুহবিলাকক উচ্ছেদ কৰিলে, স্কুলবিলাক ভাঙি দিলে, হস্পিটেল ভাঙি দিলে, এইবিলাক চব দখল কৰিলে। এই অৰাজকতা পৃথিৱীৰ কোনো দেশত কোনো ৰাজ্যত এনেকুৱা অৰাজকতা নাই যে চৰকাৰৰ শিক্ষা বিভাগে তাত স্কুল কৰিব, স্বাস্থ্য বিভাগে হস্পিটেল কৰিব, এইখন চৰকাৰৰ গৃহ বিভাগে এই চৰকাৰে বনাই দিয়া স্কুলবিলাক, এই চৰকাৰে বনাই দিয়া হস্পিটেলবিলাক উচ্ছেদ কৰিব, ভাঙি দিব। পৃথিৱীৰ কোনো দেশত কোনো ৰাজ্যত ভাৰতৰ এনেকুৱা অৰাজকতা নাই। এইখন অসমত এই অৰাজকতা কিয়? চৰকাৰী টকাৰ এই অপচয় কিয়?